হে গাইছ আৰু মই আছোঁ মানে শুৱালকুছিত আৰু এইটো ভিডিঅ' হ'বলৈ গৈ আছে মানে স্পাইৰেল পটেটো নহয়, এইটো ভিডিঅ' হ'বলৈ গৈ আছে আমাৰ টেঙাৰ ভিডিঅ', নেমু টেঙাৰ ভিডিঅ'। আৰু এইফালে আছে আমাৰ জিন্তু ভাই বিজাল আৰু এইফালে আছে নৱ। তো এতিয়া আমি মানে আমি বৰ্তমান গৈ আছোঁ গুৱাহাটীৰ খানাপাৰাত হোটেল পেলেচিৰ ওচৰত মানে ল'ৰাজনৰ ঘৰ। এইটো টিকলুমেণ্টি ল'ৰা শকতকৈ ভাইৰেল হৈ আছে। তো আপোনালোকে দেখাই পাইছে টিকলুমেণ্টি ল'ৰা এজনে মানে কেনেকৈ ধৰণে ৰাস্তাত কষ্ট কৰি নেমু টেঙা বনাই মানুহক চৰ্বত বেছি মানে উপাৰ্জন কৰি মানে ঘৰখন চলাই আছে, তেনেকুৱা এজন ল'ৰাৰ ওচৰলৈ গৈ আছোঁ আজি। তো ভিডিঅ'টো চাই থাকক, মজা হ'বলৈ গৈ আছে। আৰু এইটো ভিডিঅ' হ'বলৈ গৈ আছে অলপ মটিভেশ্যনেল ভিডিঅ' ন ভাই। মানে আজি ভিডিঅ'টোত যদিও মানে দেখাবলগীয়া বিশেষ একো নাই, কিন্তু ফিৰবি মানে মানুহ চাগে ইনস্পিৰেশ্যন এটা পাব সেই ল'ৰাজনৰ পৰা। সি সেইটো বয়সতে ইমানখিনি কৰিছে, আমিতো ক'ব গ'লে ভাই একোৱে কৰা নাই। তো আজি তাতে গৈ আছোঁ, তাৰ ঘৰ হৈছে খানাপাৰাত। তো খানাপাৰালৈকে প্ৰথমতে যাওঁ, ইয়াৰ পৰা মানে খানাপাৰালৈকে 35 কিলোমিটাৰ হ'ব মানে শুৱালকুছিৰ পৰা। তো এতিয়া যাই আছোঁ। তো জিন্তু ভাই তোৰ 5K হৈ গ'ল ফাইনেলি। হৈ গ'ল ভাই, আৰু 5K হোৱাৰ সুখতে আজি 35 কিলোমিটাৰ গৈ কেনে নেমু চৰ্বত খুৱামতো। তো ধন্যবাদ ভাই। আৰু ইয়াৰ 5Kৰ পৰা 10K কৰি দিয়ক অতি সোনকালে। ডেছক্ৰিপশ্যনত লিংক থাকিব, চাব আৰু লেমন বয়ৰ ওচৰত যোৱাৰ আগতে মানে আমি প্ৰথমতে ফেঞ্চি বজাৰত যাওঁ, যিহেতু 17 তাৰিখে আমি গৈ আছোঁ কেদাৰনাথ। অ ভাই তই মানে মোক নেনা নেকি? তোক নিম বাৰু, প্ৰথমতে আমাক আশীৰ্বাদ কৰ যিহেতু ভালকে ঘূৰিব বাৰু। তো প্ৰথমতে এতিয়া বজাৰ কৰোঁ আৰু আজি মানে আপি তিৰিয়ে চলিয়ে বোলে চব কিনি আনিলো বজাৰৰ পৰা। তো যিহেতু কিবা কিবি সৰু সুৰা বজাৰ কৰিব লাগিব না, ঠাণ্ডাৰ কাপোৰ হওক কিবা কিবি বেগ চেগ। আহি পাই গ'লো আমি সমীৰৰ ঘৰ, য'ত লেমন বয় বুলি কোৱা হয়। আৰু এইফালে আছে আমাৰ নিৰ্মালী, মানে মোৰ ফ্ৰেণ্ড হয়। আৰু এইফালে আছে জিন্তু ভাই। তো জিন্তু ভাই এটা কথা মই কৈ দিওঁ ভাই, আপোনালোকে নৰ্মেলি স্পাইডাৰমেন দেখছি, ছুপাৰমেন দেখছি, বাট আজি আমি আপোনালোকক লেমন মেন দেখাই আছোঁ। আৰু আহি পাই গ'লো সমীৰ ভাইৰ ঘৰ, মানে ইয়াতে এইটো হৈছে সমীৰ ভাইৰ ঘৰ। আৰু এইফালে আছে লেমন বয়। তো ভাই আৰু এইজন ল'ৰা, যিজন ল'ৰা মানে বৰ্তমান লেমন বয় হিচাপে জনা যায়, মানে এইবাৰ ফেমাছ হৈছে। তো ভাই কেনে লাগিল মানে এইকেইদিন মানে অলপমান মানুহ চানুহ আহি আছে চাগে। আৰু সমীৰ ভাইৰ যিহেতু মেইন ৰেচিপিটোৱে হৈছে নেমু চৰ্বত। তো ভাই ক'ত আছে মেচিনটো, তুমি লৈ আহা। তো খুৱাবা না আমাক আজি নেমু চৰ্বত। আৰু এইফালে চাব পাৰে আপোনালোকে, সমীৰ ভাইয়ে মানে আমাৰ কাৰণে বনাই আছে নেমু চৰ্বত। তো ভাই এইকেইদিন দোকান দিয়া নাই নেকি আগত? কিয়? বতৰ বেয়া, ৰ'দ দি আছে ভাই, পুৰা একদম ধামাকা বিক্ৰী কৰিব লাগে এইকেইদিনতে। তো দোকান লৈ যাওঁ নেকি আগৰ ফালে? নাযোৱা? আৰু মহন্ত ভাই মানে এটা মাথা মাৰি আছে, ইয়াৰ পৰা চৰ্বত বনাই সেইকাৰণে এই দোকান দিয়া মাথা মাৰি আছে। মেইন মেচিনটো যিটোৰে মানে বাবুই মেইন চৰ্বতখিনি বনাই আছে। তো এইটোৰে বনাই ন, মোক শিকাই দিবা একবাৰ কেনেকে বনাই। নিশিকাবা ই মাৰি বনাই খাব। আৰু বাবুৰ লগত ময়ো মানে নতুনকে বিজনেছটো জইন কৰিলোঁ, আৰু এতিয়া ময়ো চৰ্বত বনাম। কেনেকে ঘূৰাই দিয়ে এইবোৰ? মনটোটা কষ্ট আছে ভাই। কি হলছি? ঐ কিনা চোতালকে মঙহ বুলি কয় না, যাতে এই বিজনেছটো মই ইয়াৰ পৰা শিকি কিনে নলবাৰীত দিব পাৰোঁ। তো সেইকাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে আহি বাবুৰ হাতেৰ মানে নেমু খাই যাব পাৰিব। তো হোটেল পেলেচিয়াৰ মানে কাষতে আছে। তো বাবু নেমুৰ গিলাচৰ মানে কেই টকা মানে? 10 টকা। তো মাত্ৰ 10 টকা। আৰু এইটোৱে হৈছে সমীৰহঁতৰ ঘৰ। তো দুটা ৰুমত ধুনীয়াকৈ তো ইফালে চাব পাৰে। আৰু ইফালে আছে সমীৰৰ মাক। তো খুৰী ইয়াৰ নেমু চৰ্বতৰ মানে আইডিয়াটো, বিজনেছৰ আইডিয়াটো কেনেকৈ আহিল মানে? হা? খুৰা-খুৰীয়ে দোকান দিয়ে। আচ্ছা আচ্ছা আচ্ছা। নিজে লৈ যায়, দিবা নিদিলেও লৈ যায়। এতিয়া মানুহ ভাবব কিছুমান মা বাপে দিবা বুলি, এতিয়া আমি দিবা দেৱা নাই। নাই নহওক, বহুত ভাল কাম কৰি আছে সি। নহয় সৰুৰ পৰাই যে কিবা এটা নহয় কিবা এটা কৰিছে সি। তো সেইটোৰ কাৰণে ব্যস্তবিলাক ভালকে কৰক সি। তো সেইটো ভালকে কৰম মানে এতিয়া আৰু দিবা নৰে দেচোন দে, গৰম লাগে, স্কুল যাব লাগে। খুৰাই এনে কি কৰে? গাড়ী চলাই ন? তো খুৰাই এনে গাড়ী চলাই মানে জীৱন মানে পৰিয়ালটো পোহপাল দি আছে। আৰু লগতে আপোনালোকে দেখাই পালে সমীৰো মানে এনেকৈ টেঙাৰ এখন সৰুকৈ বিজনেছ দি মানে হোটেল পেলেচিয়াৰ কাষতে আৰু। তো সেনেকৈ চলি আছে আৰু পৰিয়ালটো। আৰু খুৰী সমীৰৰ লগতে মানে ঘৰত কোন কোন আছে মানে? মা দেউতা, ভাইটি আছে। মাকটো আপুনিয়ে বাৰু, দেউতা খুৰাক অলপ পিছত দেখাই আছোঁ। আৰু এইফালে চাব পাৰে সৰু সৰু টিকলা দুটা ভাইটি আছে সমীৰৰ। হাই টিকলা, হাই। চাব পাৰে আমাৰ হৈ গ'ল নেমু চৰ্বত। তো এতিয়া খাব লাগে। তো থেংক ইউ ভাই, সমীৰ ভাই থেংক ইউ। তুমি বনোৱা নেমু চৰ্বত খাই কেনেকুৱা লাগিল? ভাল লাগে। কেনে লাগিল? মজা, বাবা আল্টিমেট। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 7ত পঢ়িছা। কোন স্কুলত? গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। মানে এতিয়া বৰ্তমান গৰম বন্ধ চলি আছে নে খুলিল? তো স্কুলো গৈ আছা লগতে? মানে এইটো মানে কেতিয়া কৰা, গধূলি নে? গধূলিতে মানে ৰাতিপুৱা টাইমত?
মানে ৰাতিপুৱা টাইমত খুৰী মাহঁতে কৰে আৰু গধূলি টাইমত মানে গধূলি টাইমত তুমি থাকা অলপ দেৰি মই মানে ৰাতিপুৱাৰ ভাগত নাহো যিহেতু তুমি গধূলি টাইমত থাকা তো গধূলি টাইমত নেমুৰ চৰবত খাব আহিম গম পাইছানে কিয় গম পোৱা নাপাওঁ মানে ফ্ৰীতে পাম না ফ্ৰীতে পাম ই দেখি বহুত বেছি ভাল লাগিল তো এইফালে আছে সমীৰৰ মাক আৰু এইফালে দেউতাক আছে তো আৰু কেতিয়াবা আহিম তো এনেকৈ তুমি কৰি যাবা কামটো নেকি পঢ়াৰ লগতে সমান গতিত মানে বিজনেছখনো চলাই নিবা ধুনীয়াকৈ চলি থাকিবা আৰু নে কি ভাই মানে বহুত মানুহ আহি থাকিব তোমালোকৰ ঘৰত বহুত মানুহে ভালো ক'ব বেয়াটোও ক'ব মানে তুমি বেয়াটো চাইড কৰি কিনে মানে নিগেটিভটো চাইড কৰি কিনে পজিটিভটো সদায় ল'ব চেষ্টা কৰিবা যিহেতু মানুহ চোৱা আজি তুমি নেমু চৰবত বনাই আছা কিছুমানে ভাল ক'ব কিছুমানে বেয়া ক'ব তো তুমি সদায় ভালটো ল'বা সদায় মানে বুজি পাইছানে কোনটো কথা কৈছোঁ তুমি সদায় পজিটিভ লৈ কিনে আগবাঢ়ি যাবা আৰু সুমি তোমাৰ মেইন দোকানখন কোনখিনিত মানে দিয়ক সেইফালে ন আৰু এই সমীৰ বাই বাই